নমস্কাৰ বন্ধুসকল, জ্ঞানৰ ভাণ্ডাৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, আগলৈকে ভাল হৈ থাকিব। বন্ধুসকল, আজি মই এই ভিডিঅ'টোত আপোনালোকক ছিংগাপুৰ দেশৰ বিষয়ে কিছুমান ধুনীয়া ভাল লগা তথ্য ক'বলৈ ওলাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ বহুতেই ভাল লাগিব। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবতো একদমেই নাপাহৰক। এনেকুৱা ধৰণৰ নতুন নতুন কিছুমান জ্ঞানৰ কথা জানিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ঘণ্টা বটনটো টিপিব নাপাহৰিব। ধন্যবাদ। এনেকুৱা কমেই মানুহ আছে কিজানি যিয়ে ছিংগাপুৰ দেশৰ নামত নাজানে বা আজিলৈকে শুনা নাই। এইখন এখন বহুতেই সুন্দৰ দেশ হয়। ভাৰতৰ মানুহে বছৰে প্ৰায় এইখন দেশলৈ ফুৰিবলৈ যায় আৰু নাযাবনো কিয়, যিখন দেশৰ নাম চাফ চিকুণতাৰ ক্ষেত্ৰত পৃথিৱীৰ সকলোতকৈ আগত থাকে। ছিংগাপুৰৰ আইন চাফ চিকুণতাৰ ক্ষেত্ৰত বহুতেই ষ্ট্ৰিক্ট হয়। তেতিয়াহ'লে বন্ধুসকল, মোৰ সৈতে আপোনালোকে এই ছিংগাপুৰ দেশখনৰ বিষয়ে কিছুমান বিশেষ তথ্য জানি লওক। নাম্বাৰ 1, ছিংগাপুৰ এক বহুতেই ধুনীয়া দেশ আৰু ইয়াৰ ধুনীয়া হোৱাৰ কাৰণ হ'ল এইখন দেশৰ কঠোৰ আইন। এই আইনৰ অধীনত যদি কোনোবাই পাব্লিক প্লেচত বা ৰাজহুৱা স্থানত থু পিক আদি পেলায় তেতিয়া সেই মানুহজনে চৰকাৰক $1000 জৰিমনা দিব লাগে। নাম্বাৰ 2, ছিংগাপুৰত চুইংগাম বেচিব নোৱাৰে আৰু কিনিব নোৱাৰে। যদি কিবা কাৰণত কোনোবাক চুইংগাম খাওঁতে ধৰা পৰে তেতিয়া সেই মানুহজনক 2 বছৰ জেল বা নহ'লে $1,00,000 জৰিমনা দিব লাগে। ফ্ৰেণ্ডছ, যদি আপোনালোকে কেতিয়াবা ছিংগাপুৰলৈ যায় কথাটো মনত ৰাখিব, কোনো কাৰণতে চুইংগাম নাখাব। নাম্বাৰ 3, যদি ছিংগাপুৰত কোনোবাই জানি বুজি বা নজনাকৈ ৰাস্তাত জাবৰ জোথৰ আজি পেলায় তেতিয়া $300 জৰিমনা দিব লাগে আৰু যদি সেই ভুল বাৰে বাৰে কৰে তেতিয়া তেওঁক 1 সপ্তাহৰ কাৰণে ৰাস্তাটো চাফা কৰাৰ শাস্তি দিয়ে। নাম্বাৰ 4, ফ্ৰেণ্ডছ, আপুনি জানেনে ছিংগাপুৰক সিংহৰ চহৰ বুলি কোৱা হয়, কিন্তু এটা স্পেচিয়েল কথা যে ছিংগাপুৰত কিন্তু এটাও সিংহ নাপায়। এইটো এটা ফানি ফেক্ট আছিলে। নাম্বাৰ 5, ছিংগাপুৰত মোটামুটি 63টা দ্বীপ আছে, কিন্তু তাৰ বেছিভাগ দ্বীপত কোনো নাথাকে। নাম্বাৰ 6, ছিংগাপুৰ এখন বহুতেই সৰু দেশ। ইয়াৰ ক্ষেত্ৰফল মাত্ৰ 682.7 বৰ্গ কিলোমিটাৰ। যদি ইয়াৰ তুলনা ভাৰতৰ লগত কৰা হয় তেতিয়া এই দেশখন ভাৰততকৈ 4400 গুণ সৰু হ'ব, কিন্তু তথাপিও কিমান উন্নত দেশ। নাম্বাৰ 7, ছিংগাপুৰত 280 মিটাৰতকৈ বেছি ওখ বিল্ডিং বনাব নোৱাৰে। নাম্বাৰ 8, বন্ধুসকল, আপোনালোকে ছিংগাপুৰ গ'লে মেইনলি য'তে ত'তে পেচাব নকৰিব, কাৰণ তাত ভাৰতৰ নিচিনা খোলা ঠাইত বা ৰাজহুৱা স্থানত পেচাব কৰা প্ৰতিবন্ধী লগোৱা আছে। সেইকাৰণে কিছুমান মানুহে লিফ্টৰ ভিতৰতে পেচাব কৰিছিল। কিন্তু কি হ'ব, লিফ্টৰ ভিতৰত অট'মেটিক ডিটেকশ্যন ছিষ্টেম লগোৱা থাকে, যাৰ ফলত পেচাব কৰিলেই লিফ্টৰ দৰজাখন পুলিচ নাহালৈকে বন্ধ হৈ থাকে। তো ফ্ৰেণ্ডছ, আপোনালোকেতো বুজি পালে, যেতিয়া আপোনালোকে ছিংগাপুৰ যাব তেতিয়া সাৱধান হ'ব পেচাব কৰাৰ ক্ষেত্ৰত। নাম্বাৰ 9, ছিংগাপুৰত যদি কোনোবাই খালী দেশত ঘূৰি ফুৰে বা ঘূৰি ফুৰা দেখা পোৱা যায় তেতিয়া তেওঁক বহুত পৰিমাণৰ ধনৰাশিৰ জৰিমনা দিবলগীয়াত পৰে, কাৰণ এইখন আমাৰ ভাৰতৰ নিচিনা নহয় বা অসমৰ নিচিনা নহয়। নাম্বাৰ 10, ধূমপানৰ ক্ষেত্ৰতো তাত কঠোৰ নিয়ম আছে। ছিংগাপুৰত আপুনি যদি স্মক কৰিব লাগে বা ধূমপান কৰিব লাগে আপুনি নিজৰ ঘৰতে কৰিব লাগিব, কাৰণ তাত ৰাজহুৱা স্থানত বা ৰাস্তাত ধূমপান কৰিব নোৱাৰে। আৰু যদি আপুনি ট্ৰেভেল কৰে তথাপিও কোনো ধৰণৰ ধূমপান জাতীয় সামগ্ৰী আপুনি লগত নিব নোৱাৰে, একদম মানা আছে এইটো। নাম্বাৰ 11, ছিংগাপুৰত থকা মানুহে ব্ৰিটিছ ইলেকশ্যনত ভোট দিব পাৰে। নাম্বাৰ 12, ছিংগাপুৰত পৰ্নোগ্ৰাফিক লৈও বহুত কঠোৰ নিয়ম আছে। যদি কোনোবা এইবোৰ কৰোঁতে ধৰা পৰে তেতিয়াহ'লে বহুত মাত্ৰাত জৰিমনা, নহ'লে 6 মাহৰ বাবে জেললৈ যাব লাগে। 2007 চনলৈ ছিংগাপুৰত অৰেল ছেক্সৰ ওপৰতো প্ৰতিবন্ধী আছিল, কিন্তু তাৰপিছত এই বেন গুচাই দিয়া হৈছে। নাম্বাৰ 13, ছিংগাপুৰত মোটামুটি 3000 কিলোমিটাৰলৈ ৰাস্তা বনোৱা আছে, যিটো ৰাস্তা হংকঙলৈ যাব পাৰে। নাম্বাৰ 14, আৰু এটা অদ্ভুত ফেক্ট যে ছিংগাপুৰত বেছিভাগ মানুহৰ জন্ম অক্টোবৰ মাহতেই হৈছে। নাম্বাৰ 15, ছাউদি আৰবৰ নিচিনা ছিংগাপুৰতো বহুত বেছি মাত্ৰাত মৃত্যুদণ্ড শুনায়। বেছিভাগ মৃত্যুদণ্ড ড্ৰাগছ ডিলাৰৰ লগতে জড়িত হৈছে। নাম্বাৰ 16, ছিংগাপুৰ বহুত ধনী দেশ হয়। ইয়াত প্ৰত্যেক 6 নম্বৰ মানুহজন বিলিয়নাৰী মানে শতকোটিপতি হয়। নাম্বাৰ 17, ফ্ৰেণ্ডছ, যদি আপোনালোকে গান গাই ভাল পায় তেন্তে আপুনি ছিংগাপুৰ যোৱাৰ আগতে ঘৰতে ঠিকছে গান গাই যাব, কাৰণ তাত ভাৰতৰ নিচিনা ৰাস্তাই ঘাটে গান গাব নোৱাৰিব আপুনি। যদি গান গাওঁতে কিবা কাৰণত আপুনি ধৰা পৰে তেতিয়াহ'লে আপোনাৰ 3 মাহলৈকে জেল হ'ব পাৰে। নাম্বাৰ 18, ছিংগাপুৰত আপুনি কোনোবাৰ ৱাইফাই
তেওঁক নুসুধাকৈ কাৰো আগত শ্বেয়াৰ কৰিব নোৱাৰে আৰু এনেকুৱা কৰা ধৰাত পৰিলে আপোনাৰ 3 বছৰ জেল হ'ব পাৰে কাৰণ তাত এনেকুৱা কৰিলে হেকিং কৰা বুলি ধৰা হয়। নাম্বাৰ 19 ছিংগাপুৰত আপুনি দেৱালত পোষ্টাৰ বা অন্য কিবা বস্তু লগাব নোৱাৰে এনেকুৱা কৰিলে অতি শীঘ্ৰে শাস্তি দিয়া হয়। তো বন্ধুসকল যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বজানত টিপিবলৈ নাপাহৰিব। ধন্যবাদ।